তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ দেৱব্ৰত শইকীয়াৰ। এটা পোষ্টযোগে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই লিখিছে, অসমবাসীৰ গৌৰৱ, ৰাইজৰ শিল্পী জুবিন গাৰ্গৰ অকাল প্ৰয়াণত সমগ্ৰ ৰাজ্য শোকস্তব্ধ। এই দুখজনক ক্ষণত ৰাইজে আশা কৰিছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা সন্মানজনক আচৰণ, কিন্তু উপাচাৰ্যৰ অৱহেলা, বিলম্বিত শ্ৰদ্ধাঞ্জলি, ভ্ৰান্ত তথ্য প্ৰচাৰ, শোককালত নিৰ্বাচন আয়োজন আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতি অশোভনীয় মন্তব্যই ৰাইজৰ ক্ষোভ বঢ়াই তুলিছে। এই গভীৰ অসংবেদনশীলতাৰ বিৰুদ্ধে মাননীয় মহামহিম ৰাজ্যপাল মহোদয়লৈ পত্ৰ প্ৰেৰণ কৰোঁ। আমাৰ দাবী হৈছে উপাচাৰ্যৰ আচৰণৰ ওপৰত অনুসন্ধান, বিশ্ববিদ্যালয়ৰ প্ৰাংগণত স্থায়ী শ্বহীদ বেদী নিৰ্মাণ আৰু সাংস্কৃতিকভাৱে সংবেদনশীল আঞ্চলিক নেতৃত্বৰ নিয়োগ। তেজপুৰ বিশ্ববিদ্যালয় অসম আন্দোলনৰ ফচল, সেয়েহে এই প্ৰতিষ্ঠানে অসমীয়াৰ আত্মসন্মান, গৌৰৱ আৰু সংস্কৃতিৰ সন্মান কৰিবলৈ বাধ্য। অসমবাসীয়ে এইবাৰো স্পষ্টকৈ জনাইছে, সংস্কৃতিৰ অপমান আৰু গৌৰৱৰ অৱমাননা কেতিয়াও মানি লোৱা নহ'ব।